নমস্কাৰ সকলোকে স্বাগত জনাইছো ষ্টাডি সহায়ৰ অন্য এটা ভিডিঅ'লৈ তো ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'টো অসম জিকেৰ পাৰ্ট 2 ভিডিঅ' পাৰ্ট 1 ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে গৈ ভিডিঅ'টো চাই ল'ব তো ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অসম সম্পৰ্কীয় বিভিন্ন তথ্যৰ 30টা কোৱেশ্যনৰ এনসাৰ তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম কোৱেশ্যনটো হৈছে অসমত মুঠ জিলাৰ সংখ্যা কিমান ইয়াৰ এনসাৰটো হৈছে 35 খন কোৱেশ্যন নম্বৰ 2 অসমত মুঠ মহকুমাৰ সংখ্যা কিমান এনসাৰ 80টা কোৱেশ্যন নম্বৰ 3 অসমত মুঠ আৰক্ষী থানা কিমান খন এনসাৰ 346 খন কোৱেশ্যন নম্বৰ 4 অসমত মুঠ চহৰ কিমান খন এনসাৰ 214 খন কোৱেশ্যন নম্বৰ 5 অসমত মুঠ ৰাজহ চক্ৰ কেইটা এনসাৰ 184টা 184টা কোৱেশ্যন নম্বৰ 6 অসমত মুঠ উন্নয়ন খণ্ড কিমানটা এনসাৰ 219টা কোৱেশ্যন নম্বৰ 7 অসমত মুঠ পৌৰসভা কেইখন এনসাৰ 84খন কোৱেশ্যন নম্বৰ 8 অসমত মুঠ গাঁৱৰ সংখ্যা কিমানখন এনসাৰ 26395 খন কোৱেশ্যন নম্বৰ 9 অসমত মুঠ গাঁও পঞ্চায়ত কিমানখন এনসাৰ 2202 খন কোৱেশ্যন নম্বৰ 10 অসমত কিমানখন আইআইটি আছে এনসাৰ 1খন কোৱেশ্যন নম্বৰ 11 অসমত কিমানখন এনআইটি আছে এনসাৰ এনসাৰ 1খন 2020 চনৰ মতে 1খন কোৱেশ্যন নম্বৰ 12 অসমত কিমানখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এনসাৰ 833 খন কোৱেশ্যন নম্বৰ 13 অসমত কিমানখন উচ্চ মাধ্যমিক বিদ্যালয় আছে এনসাৰ 4309 খন কোৱেশ্যন নম্বৰ 14 অসমত কিমানখন প্ৰাথমিক বিদ্যালয় আছে এনসাৰ 34262 খন কোৱেশ্যন নম্বৰ 15 অসমত কিমানখন উচ্চ প্ৰাথমিক বিদ্যালয় আছে এনসাৰ 5732 খন কোৱেশ্যন নম্বৰ 16 অসমত কিমানখন মাদ্ৰাসা আছে এনসাৰ 402 খন কোৱেশ্যন নম্বৰ 17 অসমত কিমানখন সংস্কৃত টুল আছে এনসাৰ 97 খন কোৱেশ্যন নম্বৰ 18 অসমত কিমানখন আইন মহাবিদ্যালয় আছে এনসাৰ 26 খন কোৱেশ্যন নম্বৰ 19 অসমত কিমানখন কৃষি আৰু বন মহাবিদ্যালয় আছে এনসাৰ 7 খন কোৱেশ্যন নম্বৰ 20 অসমত কিমানখন প্ৰযুক্তি আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় আছে এনসাৰ 18 খন কোৱেশ্যন নম্বৰ 21 অসমত কিমানখন মেনেজমেণ্ট শিক্ষায়তন আছে এনসাৰ 14 খন কোৱেশ্যন নম্বৰ 22 অসমত কিমানখন আৰ্কিটেকচাৰ আৰু হোটেল মেনেজমেণ্ট শিতায়ন আছে এনসাৰ 3 খন কোৱেশ্যন নম্বৰ 23 অসমত কিমানখন পলিটেকনিক অনুষ্ঠান আছে এনসাৰ 17 খন কোৱেশ্যন নম্বৰ 24 অসমত কিমানখন বিশ্ববিদ্যালয় আছে এনসাৰ 17 খন কোৱেশ্যন নম্বৰ 25 অসমত কিমানখন চৰকাৰী মহাবিদ্যালয় আছে এনসাৰ 4 খন কোৱেশ্যন নম্বৰ 26 অসমত কিমানখন প্ৰাদেশিক মহাবিদ্যালয় আছে এনসাৰ 297 খন কোৱেশ্যন নম্বৰ 27 অসমত কিমানখন জুনিয়ৰ কলেজ আছে 65 খন কোৱেশ্যন নম্বৰ 28 অসমত কিমানখন পশু চিকিৎসা মহাবিদ্যালয় আছে উত্তৰ 4 খন কোৱেশ্যন নম্বৰ 29 অসমত কিমানখন চৰকাৰী হস্পিটেল আছে এনসাৰ 25 কোৱেশ্যন নম্বৰ 30 আৰু আজিৰ লাষ্ট কোৱেশ্যন অসমত কিমানখন যক্ষ্মা ৰোগৰ চিকিৎসালয় আছে উত্তৰ 3 খন ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'ত এইকেইটাই কোৱেশ্যন এনসাৰ লৈ আহিছিলোঁ তো ফ্ৰেন্ডছ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব আকৌ অহাকালি আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে ভিডিঅ'বোৰ চাই থাকিব আৰু যদি ভিডিঅ'বোৰ ভাল পাইছে তেনেহ'লে আপোনাৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিব
লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ